আজি হৈছে বহাগৰ প্ৰথমটো দিন আৰু বহাগৰ প্ৰথম দিনাই আমি ৰাতিপুৱাই শুই উঠি এনেদৰে মাহ হালধিৰে গা পা ধুই গোঁসাইক চাকি বন্তি জ্বলাই নতুন বস্ত্ৰ পৰিধান কৰিব লাগে বুলি আমি সৰুৰ পৰাই জানি আহিছোঁ। আৰু এই মাহ হালধি আমি কিয় লগাব লাগে, কাৰণ হালধিয়ে এণ্টিঅক্সিডেণ্ট হিচাপেও কাম কৰে আৰু এণ্টিছেপ্টিক হিচাপেও কাম কৰে আৰু মাহটো আমি স্ক্ৰাব হিচাপেও ব্যৱহাৰ কৰিব পাৰোঁ। আগৰ দিনত কোনো ধৰণৰ কেমিকেল চাবোন নাছিল কাৰণে এনেদৰে মাহ হালধিৰে গা ধুইছিল মানুহবোৰে। আজি এই ভিডিঅ'টোৰ দ্বাৰা মই আছাম পেট্ৰ'কেমিকেল লিমিটেডৰ বিহুৰ কিছু অংশ ইয়াত দেখাম আৰু আছাম পেট্ৰ'কেমিকেল লিমিটেডৰ 14 এপ্ৰিল দিনটো বহুতেই গুৰুত্বপূৰ্ণ আছিল, কাৰণ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আছাম পেট্ৰ'কেমিকেলছৰ নতুন যিটো 500 টনৰ প্ৰকল্প সেইটো কালি উদ্বোধন কৰা হ'ল। গতিকে এই বিশেষ দিনটোত কেনেকৈনো আছাম পেট্ৰ'কেমিকেল লিমিটেডে সুন্দৰকৈ বিহুৰ আয়োজন কৰিছে সেইখিনি আপোনালোকক ভালকৈ দেখাম। লগতে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কেনেকৈনো প্ৰকল্পটো উদ্বোধন কৰিছে আৰু আছাম পেট্ৰ'কেমিকেলছৰ 500 টন প্লাণ্টটো কেনেকুৱা বনোৱা হৈছে তাকে এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে দেখিবলৈ পাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক ভাল পাব আৰু শেষলৈ ভিডিঅ'টো চাব বুলিও আপোনালোকক অনুৰোধ জনালোঁ। नागरिक में 500 टीपीडी मेथनॉल प्लांट का औपचारिक रूप से उद्घाटन करने की कृपा करें। Assam Petrochemicals Limited is one of the pioneers in chemical business and first methanol producer using natural gas as feedstock in the country. It has completed 50 glorious years of its journey in 2021. Assam Petrochemicals Limited has implemented a 500 tons per day methanol plant at number of greenhouse gases. The 500 TPD methanol plant of Assam Petrochemicals Limited is being dedicated to the service of the nation by Honorable Prime Minister of India, Sri Narendra Modi, Namrup, Assam. With equity investment of Government of Assam and Oil India Limited to cater the growing demand of methanol in the country and also fill it to the Atmanirbhar Bharat and Make It India mission of the Honorable Prime Minister of India. Methanol has wide variety of uses and it can also be blended with petrol and diesel for use in automobile and marine engines. Blending of methanol with petrol and diesel reduces বিহু বুলি মোৰ পাকঘৰৰ পৰা আগবঢ়োৱা কেইবিধমান বস্তু এয়া হৈছে চুজি আৰু নাৰিকলৰে বনোৱা আৰু লগতে মই বিটৰুটৰ ৰস দিছোঁ লাড়ু, আৰু এয়া হৈছে মোৰ ষ্টাইলত বনোৱা ঘিলা পিঠা। মই ৰেচিপিটো আপোনালোকক আগবঢ়াম। আৰু এয়া হৈছে আমাৰ জলপান, চিৰা, দৈ, মুড়ি আৰু পগাই লোৱা গুড়েৰে খাই বহুত ভাল লাগে। আপোনালোকে কেনেকৈ আয়োজন কৰিছে জনাব। আজিলৈ আহিছোঁ। শেষলৈ ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ।